हेलो बंधुসকল তোমালোকে কেনেকুৱা আছে মই আশা ৰাখো তোমালোকে ভালে আছে তো আজি আমি আকৌ নতুন ভিডিও লৈ আহিলো আমি যোৱা ভিডিওত কৈ দিছো যে এই ভিডিওটোত আমি বহুত কেইটা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিম তো আমি ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো তো আজি আমাৰ প্ৰথম কোৱেশ্চনটো হৈছে ভাৰতবৰ্ষৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি ভাৰতবৰ্ষৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি your time start now আমাৰ শুদ্ধ আনসারটো হৈছে অপশন বি ডক্টৰ বি আৰ আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খন অন্ধ্ৰ প্ৰদেশত আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে অসমৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি অসমৰ প্ৰথম মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি your time start now আমাৰ শুদ্ধ আনসারটো হৈছে অপশন সি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় যি অসমত প্ৰথমে হৈছিল এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে আধুনিক ভাৰতৰ পিতৃ বুলি কাক কোৱা হয় আধুনিক ভাৰতৰ পিতৃ বুলি কাক কোৱা হয় your time start now আমাৰ শুদ্ধ আনসারটো হৈছে ৰাজা ৰামমোহন ৰায় ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃ বুলি কোৱা হয় এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে অসম সাহিত্য সভাৰ আৰম্ভণি গীতটো কি অসম সাহিত্য সভাৰ যেটো আৰম্ভণি গীত আছিল সেই গীতটোৰ নাম কি your time start now আমাৰ শুদ্ধ আনসারটো হৈছে অপশন ডি চিৰচেনাহিমৰ ভাষা জননী ইয়াৰ লেখক হৈছে মিত্ৰদেৱ মহন্ত হল লেখক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ প্ৰথম গৰাকী সাহিত্যিকৰ নাম কি your time start now আমাৰ শুদ্ধ আনসারটো হৈছে অপশন বি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি your time start now আমাৰ শুদ্ধ আনসারটো হৈছে অপশন সি গুৱাহাটী বিশ্ববিদ্যালয় তে আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ অসমৰ প্ৰথম বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপন কৰা হৈছিল আৰু সেই বিদ্যালয়খন কেতিয়া স্থাপন কৰা হৈছিল your time start now আমাৰ শুদ্ধ আনসারটো হৈছে অপশন বি 1948 চনত এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোনজন অসমীয়াক কলাগুৰু বোলা হয় your time start now আমাৰ শুদ্ধ আনসারটো হৈছে অপশন এ বিষ্ণুপ্ৰসাদ ৰাভা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি your time start now আমাৰ শুদ্ধ আনসারটো হৈছে অপশন এ পাতালপুৰী এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও আমাৰ নেক্সট কোৱেশ্চনটো হৈছে আৰু এই ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো যে নতুনকৈ গঠিত অসমৰ 35তম জিলাখনৰ নাম কি your time start now আমাৰ শুদ্ধ আনসারটো হৈছে অপশন বি তামুলপুৰ 2022 চনৰ 23 জানুৱাৰীত হৈছিল তো আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিওটো দেখি ভাল লাগে তেনেহলে ভিডিওটো লাইক কৰিব আৰু যদি চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যদি আমি নতুন ভিডিও আপলোড কৰাৰ লগে লগে যাতে আপুনি পাই যায়